Hello and welcome back. বন্ধুসকল কোৱা হয় যে পৃথিৱীখনত যিমান মানুহ সফল হৈছে এই সফল হোৱাৰ আঁৰত থকা মূল বিষয়বস্তুটো হৈছে কমিউনিকেশ্যন স্কিল। আপুনি বাৰু ভাল কমিউনিকেশ্যন স্কিলৰ জৰিয়তে এজন সফল ব্যক্তি হ'ব বিচাৰে নেকি? যিকোনো মানুহৰ কমিউনিকেশ্যন স্কিল হৈছে নিজৰ পাৰ্চনেলিটিৰ এটা গুৰুত্বপূৰ্ণ অংশ, গতিকে ইয়াক ডেভেলপ কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা। কমিউনিকেশ্যন স্কিল কথা বতৰা পতাৰ কৌশল। কি কৌশল প্ৰয়োগ কৰি আপুনি কথা বতৰা পাতিব, কামত অহা কৌশল ব্যৱহাৰ কৰিব পাৰিছে কথা বতৰা, তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ যি উদ্দেশ্য সেই উদ্দেশ্যত সফল হ'ব। 5টা টিপছ দি কমিউনিকেশ্যন স্কিল কেনেকৈ ডেভেলপ কৰিব পাৰি। সৰু সৰু কথা, কিন্তু সৰু কথা হ'লেও ইয়াত যদি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে নিশ্চয় আমি আমাৰ যিটো আগবাঢ়ি যোৱাৰ পথ আছে তাক উন্নত কৰিব পাৰিম। অফিচ বা বিজনেছত প্ৰয়োজন নহ'লেও আমাৰ ব্যক্তিগত জীৱনতো ইয়াৰ প্ৰয়োজন আমি প্ৰায়ে দেখিবলৈ পাওঁ। প্ৰথমটো হৈছে আমি সহজ হ'ব লাগে। কাৰোবাৰ লগত যেতিয়া আমি কথা পাতিছোঁ তেতিয়া আমি অতি সহজভাৱে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি দিব লাগে। আওপকাকৈ বিভিন্ন ধৰণৰ উদাহৰণৰ জৰিয়তে সৰু এটা কথা বুজাবলৈ যদি যাওঁ তেতিয়াহ'লে ওচৰত থকা যিজন মানুহ আছে সেইজন আমাৰ ওচৰত ব'ৰ হৈ যাব, আৰু ব'ৰ হৈ যোৱাৰ পিছত জানেনে কি হ'ব? নিশ্চয় জানে, তেনেকুৱা প্ৰায় সকলোৰে হয়। গতিকে সেইটো নহ'বলৈ আমি আমাৰ কথাখিনি অতি সহজভাৱে অৱতাৰণা কৰিব লাগে। যদি আমি ঘূৰাই পকাই কথা বতৰা কওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ সংকৰজন সুখী নহয়, আৰু তেওঁ অতি সহজেই অন্যমনস্ক হৈ পৰা পৰিলক্ষিত হ'ব। বডি লেংগুৱেজেও আমাৰ কথা বতৰাৰ কোৱাৰ যিটো কৌশল সেইটো এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আমি কৈ আছোঁ কিবা এটা কথা আৰু আমাৰ বডি লেংগুৱেজে আমাৰ লগ দিয়া নাই, তেতিয়াহ'লেও আমাৰ পাৰ্চনেলিটি প্ৰকাশ কৰাত ই অন্তৰায় হৈ পৰিব পাৰে, অৰ্থাৎ আমাৰ পাৰ্চনেলিটি সম্পূৰ্ণ ভালভাৱে প্ৰতিফলিত নহ'ব পাৰে। গতিকে সাৱধান। কি কৰিব লাগিব? কথা কোৱাৰ লগতে আমাৰ বডি লেংগুৱেজটো যাতে একেই হয় সেইটোত আমি গুৰুত্ব দিব লাগিব। অৰ্থাৎ আমাৰ যিটো এক্সপ্ৰেশ্যন, মূল কথা বডি লেংগুৱেজৰ ক্ষেত্ৰত এইটো হ'ব এক্সপ্ৰেশ্যন। আমাৰ এক্সপ্ৰেশ্যনো সঠিক হোৱাৰ অতি প্ৰয়োজনীয়তা। আমি সঠিক ভাষা এটা চয়ন কৰিব লাগিব। আমি কি ভাষাৰে কাৰ সৈতে কেনেকৈ কথা পাতিম সেইটো আমি ঠিক কৰি ল'ব লাগিব। বা এজন যদি ফৰেনাৰৰ লগত মই অসমীয়াত কথা পাতিছোঁ, হয়তো তেওঁৰ অসুবিধা হ'ব পাৰে, কিন্তু তেওঁ হিন্দীত হয়তো কিছু কথা বুজি পাব পাৰে। কাম চলা বিধৰ হ'লেও বহু ক্ষেত্ৰত আমি বিফল হোৱা দেখিবলৈ পাওঁ, বিশেষকৈ বিজনেছ কৰ্পৰেট ছেক্টৰত কাম কৰা কৰ্মীসকলৰ কাৰণে যদি এনেধৰণৰ চালু যিবোৰ মানে নিজৰ ভাৱটোহে প্ৰকাশ কৰিব পাৰি তেনেকুৱা ধৰণৰ আমি শব্দ ব্যৱহাৰ কৰোঁ, নহয় জানো? তেতিয়া কি হ'ব পাৰে? সেইটোৱে বৰকৈ কাম নিদিব পাৰে। তাৰোপৰি আমি কথা কওঁতে ইফালৰ সিফালৰ কথাবিলাক তাত ঠাই দিব নালাগিব। আমি কি কৰিব লাগিব? যিটো কথা ক'বলৈ আহিছোঁ সেইটো কথাহে ক'ব লাগিব। তাতকৈ বেলেগ ধৰণৰ কথা ক'বলৈ গ'লে আমাৰ পাৰ্চনেলিটিত ই প্ৰভাৱ পেলাব। কথা কওঁতে সদায় পইণ্ট টু পইণ্ট কথা ক'ব। পইণ্ট টু পইণ্ট যিটো ব্যৱস্থা আছে নহয়, পইণ্ট টু পইণ্ট কথা ক'বলৈ চেষ্টা কৰিব। চালে বেৰি কোবোৱা কিছুমান অতিৰঞ্জিত কথা কৈ মানুহজনক বিৰক্ত কৰিব নালাগে। আমি যি কথা ক'বলৈ গৈছোঁ সেই কথাটো যদি আমি পোনপটীয়াকৈ বা চিধা চিধিকৈ কৈ দিওঁ তেতিয়াহ'লে সন্মুখৰ ব্যক্তিজনৰ আমাৰ সম্পূৰ্ণ কথাখিনি বুজাত নিশ্চয় সুবিধা হ'ব, সহজ হ'ব, আৰু তাৰ আমি ফলাফলো অতি সহজে পাব পাৰিম। আমাৰ শেষৰ পইণ্টটো হৈছে এজন ভাল শ্ৰোতা হ'ব লাগিব। আনে কোৱা কথাখিনি আমি খুব ভালদৰে শুনিব লাগিব। তেওঁলোকে কি ক'বলৈ খুজিছে সেই কথাখিনি আমি ভালদৰে প্ৰথমতে শুনি ল'ব লাগিব। তেওঁৰ কথাখিনি আধাতে কাটি আমাৰ অপ্ৰয়োজনীয় কথাখিনি যদি তেওঁৰ আগত খাওঁ তেতিয়াহ'লে আমাৰ কি হৈ যাব? যিটো বিষয়বস্তু আছিল সেইটোৰ পৰা তেওঁ হয়তো আঁতৰি গুচি যাব, বুজাৰ ফলস্বৰূপে আমাৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্যটোত আমি সফল হ'ব নোৱাৰিম। তেতিয়াহ'লে বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ, ধন্যবাদ।